গাইজ তো আপুনিও ভাবি আছে নেকি আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টটো প্ৰফেশ্যনেল একাউণ্ট কৰিম বুলি তো আপুনি কেনেকৈ কৰিব প্ৰফেশ্যনেল একাউণ্ট তো ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক তো আপোনালোকে প্ৰফেশ্যনেল একাউণ্ট কৰিব লগা হ'লে আপুনি ইনষ্টাগ্ৰামটো অপেন কৰিব লাগিব তাৰপিছত ইয়াতে দেখা পাইছে একদম কণাত ইয়াতে মোৰ ফটোটো দেখা পাইছে আপোনাৰ ফটোটো থাকিব যদি আপুনি লগাইছে নহ'লে বা যি লগাইছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত দোস্ত ইয়াতে আপোনালোকে তিনিডাল লাইন ইয়াতে দেখিবলৈ পাব এনেকুৱা তিনিডাল লাইন ইয়াতে আপোনালোকে ক্লিক কৰি দিব ওপৰত ইয়াতে সেটিংছ বুলি লেখা থাকিব সেটিংছত ইয়াতে ক্লিক কৰি দিব তাৰপিছত কি কৰিব আপোনালোকে ইয়াতে একাউণ্ট বুলি দেখা পাইছে ইয়াতে একাউণ্টত ক্লিক কৰি দিব যেতিয়া একাউণ্টত ক্লিক কৰিব আপোনালোকে এনেকুৱা ধৰণৰ বহুত লিখা থাকিব একদম লাষ্টৰ ফালে এনেকুৱাকৈ টানি দিব আৰু ইয়াতে সুইচ টু প্ৰফেশ্যনেল একাউণ্ট আৰু এডেড নিউ প্ৰফেশ্যনেল একাউণ্ট যদি আপুনি নতুন প্ৰফেশ্যনেল একাউণ্ট খুলিব বিচাৰি আছে ইয়াতে তলত ক্লিক কৰিব লাগিব ইয়াতে তলত ক্লিক কৰিব লাগিব ইয়াতে আৰু দি আপোনাৰ চলি থকা ইনষ্টাগ্ৰাম একাউণ্টটোৱে আপুনি প্ৰফেশ্যনেল একাউণ্ট কৰিব খুজি আছে তেনেহ'লে ওপৰটোত ক্লিক কৰিব তো মই চলি থকাত কৰিম ওপৰটোত ক্লিক কৰিম এনেকুৱাকৈ তো ইয়াতে আপুনি পঢ়ি চাব পাৰে কি ইয়াতে তাৰপিছত ইয়াতে আপুনি কণ্টিনিউত ক্লিক কৰি দিব কণ্টিনিউ তো আপুনি যি ইয়াতে ৰাখিব চেষ্টা কৰে আৰ্টিষ্ট হয় আপুনি মিউজিক এণ্ড বেণ্ড ব্লগাৰ ক্লথিং ব্ৰেণ্ড আপুনি যি ইয়াতে গেমাৰ বহুত ধৰণৰ থাকিব তো মই ইয়াতে পাব্লিক ফিগাৰ বুলি লিখিম ইয়াতে পাব্লিক ফিগাৰ তো পাব্লিক আহি গৈছে ইয়াতে ওপৰত পাব্লিক ফিগাৰ তো ইয়াতে পাব্লিক ফিগাৰত ক্লিক কৰিম আৰু ইয়াতে ডিছপ্লে অন প্ৰফাইল ইয়াতে ক্লিক কৰিব নকৰিলেও কৰিলে কৰিব পাৰি মই কৰিলোঁ তাৰপিছত ডানত ক্লিক কৰিব যেতিয়া আপুনি ডানত ক্লিক কৰিব অলপ সময় ৰ'ব তো ইয়াতে আপুনি প্ৰফেশ্যনেল একাউণ্ট ইয়াতে লেখা হৈছে ক্ৰিয়েটৰ বিজনেছ আপুনি বিজনেছৰ কাৰণে ক্ৰিয়েটৰ কাৰণে তো ক্ৰিয়েটৰৰ কাৰণে ইয়াতে নেক্সটত ক্লিক কৰিব নেক্সট তাৰপিছত আপুনি কণ্টিনিউত ক্লিক কৰিব কণ্টিনিউত ক্লিক নকৰিব নট নাওত ক্লিক কৰাৰ পিছত আপোনাৰ কমপ্লিট হৈ গ'ল আপোনাৰ প্ৰফেশ্যনেল একাউণ্ট হৈছে ইয়াতে একডাল টিক মাৰ্ক থাকিব এই টিক মাৰ্কডাল দিয়াৰ লগে লগে ইয়াতে আপোনাৰ প্ৰফেশ্যনেল একাউণ্ট যিটো আছে সেইটো কমপ্লিট হৈ গ'ল তো আপোনালোকে ইয়াতে চাব পাৰে ইয়াতে পাব্লিক ফিগাৰ বুলি ইয়াতে লিখা আহিছে আপোনাৰ একাউণ্টটো পাব্লিক ফিগাৰ হৈ গ'ল এইখিনিয়ে আছিল আজিখিনি আছিল প্ৰচেছ যদি ভিডিঅ'টো ভাল লাগিলে আপুনি এটা লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি শ্বেয়াৰ কৰিব ইচ্ছা কৰে শ্বেয়াৰ কৰিব পাৰে তো আজিলৈ এইখিনি ভিডিঅ' আৰু অহা ভিডিঅ'ত আৰু লগ পাম ধন্যবাদ